মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আজি এই ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 5 দ্য লেটাৰ এই কবিতাটোৰ এক্টিভিটিজবিলাকৰ বিষয়ে আলোচনা কৰিম। ব'লা আমি আৰম্ভ কৰোঁ। এক্টিভিটিজ 1, ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। মানে কবিতাটোৰ পৰা এই শব্দবিলাকৰ ৰাইমিং ৱৰ্ডছবিলাক তোমালোকক ইয়াত লিখিব দিছে। হষ্টৰ ৰাইমিং ৱৰ্ডছ হ'ব পোষ্ট, most, প্ৰেছৰ ৰাইমিং ৱৰ্ডছ হ'ব এড্ৰেছ, গেছ, সং, লং, ৰং, মিট, নিট, চিট, চিংক, ইংক, পিংক, হেন, পেন, টেন। 2 নম্বৰ, চুজ দ্য কাৰেক্ট এনচাৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ নম্বৰ, দ্য লেটাৰ ইজ ৰিটেন টু দ্য গাৰ্লছ, মানে ছোৱালীজনীয়ে চিঠিখন লিখিছিলে। 1 নম্বৰ ফাদাৰ, 2 নম্বৰ মাদাৰ, 3 নম্বৰ আংকল, 4 নম্বৰ আণ্ট। শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ মাদাৰ। বি নম্বৰ, টু ড্ৰাই আপ দ্য ইংক আই ইউজ, মানে চিয়াহী শুকাবলৈ মই ব্যৱহাৰ কৰোঁ। 1 নম্বৰ এন ইৰেজাৰ, 2 নম্বৰ চাম চক, 3 নম্বৰ চাম ব্লটিং পেপাৰ, 4 নম্বৰ এ পিচ অফ ক্লথ। শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ চাম ব্লটিং পেপাৰ। চি নম্বৰ, হাউ মেনি কিচেছ ডাজ দ্য লেটাৰ হেভ ৰুম ফৰ, মানে চিঠিখনত চুমাৰ বাবে কিমান ঠাই আছিলে। 1 নম্বৰ 11, 2 নম্বৰ 8 টন, 3 নম্বৰ 9, 4 নম্বৰ 10। শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ 10। ডি নম্বৰ, দ্য মিনিং অফ ৰুম ইন দ্য পয়েম ইজ, 1 নম্বৰ ষ্টাডি ৰুম, 2 নম্বৰ স্পেচ, ড্ৰয়িং ৰুম, এ পাৰ্ট উইদিন এ হাউচ। শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ স্পেচ। 3 নম্বৰ, লিচেন এণ্ড ৰিপিট, শুনা আৰু পুনৰাবৃত্তি কৰা। এ নম্বৰ শ্ল'লি মানে লাহে লাহে। দ্য অল্ড মেন ৱাক শ্ল'লি, বুঢ়া মানুহজনে লাহে লাহে খোজকাঢ়ে। বি নম্বৰ, কুইকলি মানে বেগাই। দ্য য়ং গাৰ্ল ৱাকছ কুইকলি, মানে ডেকা ছোৱালীজনীয়ে বেগাই খোজকাঢ়ে। চি নম্বৰ, ব্ৰাইটলি মানে উজ্জ্বলভাৱে। দ্য ছান ছাইন্স ব্ৰাইটলি, সূৰ্যটো উজ্জ্বলভাৱে জিলিকি আছে। ডি নম্বৰ, চুইটলি মানে মিঠা। দ্য বাৰ্ড ছিংছ চুইটলি, মানে চৰাইজনীয়ে মিঠা মাতেৰে গায়। ই নম্বৰ, হেপিলি মানে সুখেৰে বা আনন্দেৰে। দ্য গাৰ্ল ডান্সেছ হেপিলি, মানে ছোৱালীজনীয়ে আনন্দেৰে নাচিছে। নাও ৰাইট দ্য চেণ্টেন্সেছ ফ্ৰম দ্য পয়েম ডেট এণ্ডছ উইথ ly, মানে lyৰে শেষ হোৱা 2টা বাক্য তোমালোকক কবিতাটোৰ পৰা ইয়াত লিখিব দিছে। ইয়াত কি হ'ব, আই ৰাইট দ্য ডেট ক্লিয়াৰলি, মাই পেন ট্ৰেভেলছ শ্ল'লি। 4 নম্বৰ, এড ly টু গেট ছাম নিউ ৱৰ্ডছ, ৰাইট দ্য ৱৰ্ডছ এণ্ড মেক চেণ্টেন্সেছ উইথ দেম, ওৱান ইজ ডান ফৰ ইউ। মানে কি কৈছে ইয়াত, তোমালোকক এই শব্দবিলাকৰ লগত ly যোগ কৰি একোটাকৈ নতুন শব্দ গঠন কৰিব দিছে আৰু সেই নতুন শব্দৰে একোটাকৈ চেণ্টেন্স বনাব দিছে। ইয়াত কি আছে, লাভৰ লগত ly যোগ কৰিলে কি হ'ব, লাভলি। আৰু চেণ্টেন্সটো হ'ব, she has a lovely voice, মানে তাৰ মাতটো মৰম লগা। mostly, I enjoy stories mostly। নিটৰ লগত ly যোগ কৰিলে কি হ'ব, neatly। ৰাহুল ৰাইটছ neatly। bravely, the man fought bravely। friendly, he is very friendly। 7 নম্বৰ, লিটিল ৰজি ইজ মিলনছ কাজিন, ৰজি হ'ল মিলনৰ ভণ্টি। she is trying to write a letter to মিলন, she is trying, তাই চেষ্টা কৰি আছে, to write লিখিবলৈ, a letter এখন চিঠি, to মিলনলৈ তাই এখন চিঠি লিখিবলৈ চেষ্টা কৰি আছে। help ৰজি complete her letter, মানে ৰজিক চিঠিখন সম্পূৰ্ণ কৰিবলৈ তোমালোকে সহায় কৰা। ইয়াত খালী ঠাইবিলাকত কি হ'ব, তোমালোকক মই লিখি ৰাখিছোঁ। দেয়াৰ মিলন, মৰমৰ মিলন। হোপ ইউ আৰ ফাইন, আশা কৰোঁ তুমি ভালে আছা।
উই অল আৰ ফাইন আমি সকলোৱে ভালেই আছোঁ আই এম ভেৰি হেপী টু ন' ইউ আৰ কামিং টু গুৱাহাটী আই এম ভেৰি হেপী মই অত্যন্ত সুখী টু ন' জানি ইউ আৰ কামিং টু গুৱাহাটী তোমালোক গুৱাহাটীলৈ আহিবা বুলি জানি আমি অতিশয় আনন্দিত হৈছোঁ প্লিজ চেণ্ড মোৰ লেটাৰ্ছ টু মি অনুগ্ৰহ কৰি মোলৈ আৰু অধিক চিঠি পঠিয়াবা